তাই যেতিয়া গুচি আহিলোঁ আৰু দেউতাই গাড়ী চলাই আছে, মই পিছফালে বহি আছোঁ সৰু কালৰ নিচিনা। হেল্ল' গাইজ, কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো বহুত ভালে আছোঁ। ফাইনেলি আজি 1 বছৰ পিছত যিটো দিন আহিছে না, যিটো দিনৰ কাৰণে এক্সাইটেড আছিলোঁ, ফাইনেলি আজি সেইটো দিন আহিছে। আজি পবিত্ৰ ইছলাম ধৰ্মীয় লোকসকলৰ আজি ঈদৰ দিন। খুবেই এক্সাইটেড। আজি এতিয়া ঈদৰ দিনত কি হয় আপোনালোকে চাই থাকক, পুৰা ভিডিঅ'ত আপোনালোকক দেখাই থাকিম। তো ফাইনেলি এতিয়া ওলাই ল'লোঁ আৰু কি হয় এতিয়া যাম নামাজ পঢ়িবলৈ। নামাজ পঢ়াৰ পিছত কি হয় আপোনালোকে চাই থাকক। লেটছ গো। এই মুহূৰ্তত আমি মাৰ্কফিল্ডত আহি পালোঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকিব। তো এইটো হ'ল মাৰ্কফিল্ড। ইয়াতে অলপ পিছতে আমি নামাজ আদায় কৰিম ঈদৰ। তো আপোনালোকে চাব পাৰিছে কিমান ধুনীয়াকৈ নদীৰ পাৰত কি ধুনীয়াকৈ সজাইছে, আৰু ইফালে আপোনালোকে চাওক কিমান মানুহ সকলোৱে মিলি একেলগে নামাজ পঢ়িম আমি। তো সকলোৱে নামাজত থিয় হৈ গ'ল, এনেকৈ সকলোৱে মিলিজুলি একেলগে থিয় হৈ আছে আৰু ঠিক কৰি আছে কাটাৰ। একেলগে সকলোৱে এতিয়া নামাজ পঢ়িম, আৰু নামাজ পঢ়াটো দেখাব নোৱাৰোঁ আপোনালোকে। তো এতিয়া নামাজ পঢ়া শেষ হৈ গ'ল, সকলোৱে মিলিজুলি একেলগে ওলাই আছে। অলপ পিছত খিচাৰি দিব, সকলোৱে অলপ ঘূৰি ফিৰি আকৌ যাব। তো গাইজ নামাজ পঢ়িলোঁ। এতিয়া নামাজ পঢ়ি অলপ নদীৰ ইফালে ফুৰিবলৈ আহিলোঁ, মানে ইয়াতেই সিফালে নামাজ পঢ়া শেষ হৈ গৈছে আৰু ইফালে নদী, আপোনালোকক অলপ নদী দেখাই আছোঁ আৰু ভিউখিনি দেখাই আছোঁ নদীৰ। ঈদ বুলি এটা পাণ খালোঁ। এতিয়া ইফালে চাইফুল আছে, ফুৰি আছোঁ এনেই। ইয়াতে ফিল্ডটো অলপ দেখাই দি আছোঁ আপোনালোকক, কিমান ডাঙৰ ফিল্ড। তো সকলোৱে ইয়াতে থিয় হৈ আছে আৰু ইয়াতে অলপ পিছত খিচাৰি দিব। সকলোৱে লাইন ধৰি থিয় হৈ আছে, লাহে লাহে বহি আছে। মই কেনেকৈ খিচাৰি খাম আপোনালোকক দেখাই আছোঁ, চাই থাকক। তো ইয়াতে খিচাৰিৰ কাৰণে মই বহি আছোঁ আৰু চকুটো লাহে লাহে খোজাই আছোঁ, মানে কেতিয়া খিচাৰি আহিব। ইফালে ইফালে ঘূৰি আছোঁ, আহি যা সোনকালে আহি যা। ইফালে সকলোকেইটাই বহি আছে, আশাত আছে খিচাৰি কেতিয়া আহিব। ফাইনেলি খিচাৰি আহি গ'ল, মোৰ হাততো আহিছে। এতিয়া পূৰা খিচাৰি খাই কিনে ঘৰত গুচি যাম, আৰু আপোনালোকে চাই থাকক, দেখাই আছোঁ গোটেইকেইটা কেনেকৈ বহি আছে খিচাৰিৰ কাৰণে। তো ইয়াতে খিচাৰি খোৱা শেষ হৈ গ'ল আৰু সকলোৱে গুচি গৈ আছে, আৰু ময়ো এটা পাণ খাই লাহে লাহে গুচি গৈ আছোঁ। তাই যেতিয়া গুচি আহিলোঁ আৰু দেউতাই গাড়ী চলাই আছে, মই পিছফালে বহি আছোঁ সৰু কালৰ নিচিনা। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।